ছোৱালীখনিত তিনিজন আছিল, তিনিজন ছোৱালী আছিল। ছোৱালীটোক কৈছোঁ চেণ্ডেলটো ছোৱালীটো আমি থৈ দিছোঁ ছাইডত। ইয়াক কৈছোঁ চেণ্ডেলটো পানীত পৰি যাব, ছাইডত থৈ দি। ই কৈছে তহঁতে মোৰ চেণ্ডেল পেলাইছা, মই তোৰ চেণ্ডেল পেলাওঁ। এই কয় ছোৱালীটো যদি মোক তই ভাল পা চেণ্ডেলটো তই আনিবি, তোৰ ভাইটিগিলা নাযায় আনবা। তই ঢাপ মাৰিল, মই কৈছোঁ ধাৰ বহুত আছে, পানীত বাহি এইফালে আহিছে। ছোৱালীটো কৈ আছে এই এনে নাটক কৰিছে। আমি চালোঁ যেতিয়া নাটক কৰা ডুবি আছিল, মই ঝাপ মাৰিলোঁ নাৱৰ পৰা। যাওঁতে আধাৰ পৰা আধা পাইছোঁ, তেতিয়া তাতে ডুবি থাকিল না। এই কাৰণটো ছোৱালী কিন্তু। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডি নিউজ ডি নৰ্থ ইষ্ট। চন্দ্ৰপুৰৰ গোবৰ্ধন বজাৰৰ সমীপত আচলতে এক শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে। এগৰাকী কিশোৰ 15 বছৰ বয়সীয়া আচলতে পানীত পৰি কলঙত পৰি মৃত্যুমুখত পৰিছে আৰু ইতিমধ্যে 3 দিন অতিক্ৰম কৰিলে, কিন্তু কিশোৰগৰাকীক ইতিমধ্যে SDRF বাহিনীয়ে যদি ইনভেষ্টিগেশ্যন কৰিছে, তেওঁলোকে এতিয়ালৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। আৰু গোটেই ঘটনাটো আচলতে কি হৈছিলে, আমি যিহেতু ইয়াৰ স্থানীয় লোক আছে, তেওঁলোকৰ পৰিয়ালৰ লোক আছে, মাক দেউতাক আছে, আমি তেওঁলোকৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম। আপুনি মাক হয়, কি ক'ব বিচাৰিব আচলতে গোটেই ঘটনাটো কি হৈছিল? আপুনি গম পোৱাত বা ল'ৰাজন কেইটা বজাত ইয়ালৈ ওলাই আহিছিল বাহিৰলৈ? ময়োতো নাজানো, আমিও কাম কৰোঁ না, তাতে গৈছিলোঁ। 3টা বজাত মোক ফোন কৰিছিল, মা ঘৰত তেতিয়াৰ পৰা আহিছে। আহিখিনি তেতিয়াৰ পৰা খবৰ নাই, আমাৰ ল'ৰা ক'ত গৈছে ক'ত নাই। পিছত খবৰ পালোঁ 5:30টাত, নাই ল'ৰা পানীত নাছে, পানীত পোৱাই নাই, কোনো বিচাৰি দিয়া নাই। ছোৱালীয়ে কোনোবা মাতিছিল, যাই কিনি গ'ল। পেলাই দিছিল, 2বাৰকে আনিলাক চেণ্ডেলটো, লাষ্টত যাই কিনি পোৱা নাই ল'ৰাক। 3 দিন হৈ গ'ল, মোৰ ল'ৰাক দিয়া নাই। আমাৰ সৈতে তেখেতৰ পিতৃ উপস্থিত আছে। আচলতে গোটেই ঘটনাটো কি হৈছিল, কাৰ সৈতে ওলাই গৈছিলে বা কেনেদৰে নাওলৈ তেওঁলোকে গৈছিলে, কি হৈছিলে গোটেই ঘটনা? আমি জানা মতেতো সেইটোৱে গম পাইছোঁ, যেতিকে সন্ধিয়া মানে কোনোবা এটা ছোৱালী যাইখিনি ল'ৰাটোক মাতি লৈ আনিছে। এটা ছোৱালী যাইখিনি মাতি লৈ আনিছে। এই ছোৱালীটোকো কালি অনা গৈছে, আমাৰ থানাই তাও লিখা পঢ়ি কৰি ৰাখিছে। এই ছোৱালীটো যাইখিনি মাতাৰ পিছত বোলে কলং নদীত আমাৰ এইটোত সেনেতে কিবা ধেমালিত বোলে চেণ্ডেল পেলাইছে, 2বাৰ ল'ৰাটো যাই ওলাই লৈ আনিছে। নেক্সট বাৰ যাওঁতে আৰু উঠি নাহিলা। এই মুহূৰ্ততে 3টা ছোৱালীও আছিল লগত, ল'ৰাও আছিল 6টামান, এই চব একেলগে আছিল। আমি জানা মতে সেইটোৱে গম পাইছোঁ। তাৰ পিছে আমাৰ পুলিচ সম্ভৱ কৰাৰ পিছতে মানে আহিখিনি আমাৰ যিখিনি আমাৰ থানা পক্ষৰ পৰা যি হেল্প কৰি আছে, আজি 3 দিন হ'ল, কিন্তু আমি বাবুটোক বিচাৰি পোৱা নাই এতিয়ালৈ। আমাক সেইটোৱে অলপ বিচাৰি দিয়া অলপ উপায় সহায়টো লাগে আপোনালোকৰ পৰা, সেইটোৱে মই ক'ব বিচাৰোঁ। আৰু সেই ছোৱালীটো কিয় মাতি লৈ আনিছিল, সেই ছোৱালীটোকো অলপ আপোনালোকে যদি খুদ পেচাল কৰে, মাটিখিনি দেখাই কিয় মাতি লৈ আনিছে। মোৰ ল'ৰাটো 9ত পঢ়া ল'ৰাটো 3টা বজাত ভাত চাত খাই কিনি ঘৰত ঠিকে আছিল। মোৰ লগত ফোন হৈছে, পাপা মই ঘৰতে আছোঁ, ভাত খালোঁ। মই কৈছোঁ ঠিক আছে, তুমি জিমত যাবা বা ক'ৰবাত যাবা, তুমি যাবা, আমি 6টামান বজাত আহি পাম। বা ডেইলি যেনেকুৱা আহোঁ এনেকুৱাই গম পাওঁ। পিছতে গম পাইছোঁ যে ছোৱালী এটা মাতিব গৈছে ল'ৰাটোক। আমাৰ ল'ৰাটোৰ হাতত মোবাইল চোবাইলো নাথাকে, এই পঢ়ি আছে। মই কৈছোঁ মেট্ৰিকটো পাছ কৰা, তাৰপিছত তোমাক মোবাইল চোবাইল দিম মই। এই ছোৱালীটো নিজে যাইখিনি ঘৰৰ পৰা মাতি লৈ আনিছে মোৰ ল'ৰাটোক, মই এইখিনি জানাত গম পাইছোঁ। আৰু কি হৈছিলে আচলতে গোটেই ঘটনাটো, যিহেতু বহুত কথা ঘটনাটো মানে এইটোৱে হৈছিল বোলে, ইয়াতে বোলে মানে ল'ৰাটো যে মেইন লক্ষী বাস্পৰ যে আছে, সি আহিছিল আৰু তাৰ লগত এটা ল'ৰা আহিছিল, তাৰ ভায়ে আছিলে। আহিখিনি তাৰপিছত কি হ'ল, ইয়াতে ছোৱালীটোক লগ পালা। ছোৱালীটো লগ পোৱাৰ পিছতে ডাইৰেক্টলি ক'লা কি যে বোলে তুমিলোকে একবাৰ গধূলা আনিবা বুলিকে, গধূলা আহিবা, একবাৰ কথা পাতিম বুলিকে। তাৰপিছত আহিলা, আহিখিনি কথা চথা পাতিলা বোলে। তাৰপিছত চেণ্ডেলটো লৈ কিনে মোক যদি তুমি ভাল পোৱা তেতিয়া চেণ্ডেলটো লৈ আনা বুলি কিনে এনেকৈ নদীত মানে তাৰ চেণ্ডেলটো পেলাই দিলা। তো সি মানে ধেমালিটো মানে কি ধৰণৰ মই সেইটোও গম নাপাওঁ বাৰু, কিন্তু সি পেলাই দিলা। পেলাৰ পিছত কৈছে যে লৈ আনা মোক যদি ভাল পোৱা, ঠিক আছে। তাৰপিছত সি ল'ৰাটোক গেল, কৈছে মই বহুত ভাল পাওঁ, মই লৈ আনো। লৈ আনিবৰ কাৰণে গেল, অনাৰ পিছত আহিব পৰা নাছিলে। পিছত যে তাৰ লগত যে ভাইটিটো আছিল যে তাৰ, সি নিজেও গেলা, ঝাপ মাৰিখিনি গেলা, সি ধৰিব পৰা নাই। আগৰ পৰা তাৰ পৰা মানে সোমাই ভিতৰত সোমাই গ'ল। আৰু বচাবৰ কাৰণে বহুত চেষ্টা কৰিলা। আমাৰ যে সৰু এটা ভাইটি আছিল, সিও বহুত চেষ্টা কৰিলা,
কিন্তু পাৰা নাই। তাতে ওচৰত মানে 2-4জন মানুহ আছিলে, নাওকাৰ কিনো মানুহ মাত আছিলে, কিন্তু মাতটো তাৰ সিমান ভালকৈ ওলোৱা নাই। সৰু ভাইটি আছিল ন, তাৰ মানে বেছি জোৰকৈ মানে মাতটো ওলোৱা নাই, যে মাতিব জোৰকৈ যে আহক দাদা বুলিকে এনেকৈ কৈছে, কিন্তু সেহেঁতে চাইড শুনা পোৱা নাই ভালদৰে যে ডুবি গেল বুলিকে। যদি সেহেঁতে গম পালা হয় ফটককৈ সময় মানে আহিলা হয়, আহি কিনে আমাক মানে বচাব পাৰিলা হয়। তো সেইটো আৰু গুদলা সময় হৈ গৈছিল, মানে অলপমান মানে 4টা বাজিছিলে আৰু, তো মানে সিমান পোৱা নাই ভালদৰে আৰু ক'বলৈ। এতিয়া কি ক'ম আমি আৰু, এই ল'ৰাজনৰ কাৰণে আমি এতিয়া 2 দিনৰ পৰা আমি একদম মানে আছোঁ, ইয়াতে বহি আছোঁ, বিচাৰি আছে, কিন্তু সিমান আমি সুবিধাও পোৱা নাই যে বিচাৰিবৰ কাৰণে যে মানুহকেইটা আছে বুলি কেনে, সেনেকুৱাও নাই। তুমি যিহেতু তাৰ লগত আছিলা, কোন কোন আছিলে নাওখনত উপস্থিত? নাওখনত মই আছিলোঁ, মোৰ দাদা আছিল ডাঙৰ, আৰু এটা সৰু ভাইটি আছিল। ছোৱালীখনিত 3জন আছিল, 3জন ছোৱালী আছিল। মই ছোৱালীটোক কৈছোঁ চেণ্ডেলটো ছোৱালীটো আমি থৈ দিছোঁ ছাইডত। ইয়াক কৈছোঁ চেণ্ডেলটো পানীত পৰি যাব, ছাইডত থৈ দি। ই কৈছে তহঁতে মোৰ চেণ্ডেল পেলাইছা, মই তোৰ চেণ্ডেল পেলাওঁ। তাৰ চেণ্ডেলটো 2বাৰ দোহত পেলাইছে, মই যাই কিনে আনিলোঁ। তাত নেক্সটটো পেলাইছে, কয় ছোৱালীটো যদি মোক তই ভাল পা চেণ্ডেলটো তই আনিবি, তোৰ ভাইটিগিলা নাযায় আনবা। তো ই ঢাপ মাৰিল, মই কৈছোঁ ধাৰ বহুত আছে, পানীত বাহি এইফালে আহিছে। ছোৱালীটো কৈ আছে এই এনে নাটক কৰিছে। আমি চালোঁ যেতিয়া নাটক কৰা ডুবি আছিল, মই ঝাপ মাৰিলোঁ নাৱৰ পৰা, যাওঁতে আধাৰ পৰা আধা পাইছোঁ, তেতিয়াই তাতে ডুবি থাকিল না। নাই, এই কাৰণটো ছোৱালী কিন্তু